এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল প্ৰথমতে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ তো মই বৰ্তমান আছোঁ নলবাৰীত মানে হেভেন এক্সপৰ্টছ প্ৰাইভেট লিমিটেড কোম্পানীৰ আণ্ডাৰত মানে কিবা চিলাই মেচিনৰ মানে ট্ৰেইনিং দিয়া হৈ আছে মানে কিছুমান মানে মধ্যবিত্তীয় মানে লোকসকলে ট্ৰেইনিং মানে শিকিলে এইবিলাক শিকিব নোৱাৰে যে সেইকাৰণে মানে ইয়াতে সেইবিলাকৰ কাৰণে ইয়াতে চিলাই মেচিনৰ ট্ৰেইনিং দিয়া হৈছে তো ময়ো ইমান ধনী ঘৰৰ ছোৱালী নহয় গতিকে মই ইয়াতে ট্ৰেইনিং ল'ব আহিছোঁ তো ট্ৰেইনিং লৈ আছোঁ এইখন হোষ্টেল এইখন 2 নম্বৰ হোষ্টেল 1 নম্বৰ হোষ্টেলত এদিন আছিলোঁ ভাল নালাগিল সেইকাৰণে এইখনত মানে আহিলোঁ আহি এতিয়া এইখনতে আছোঁ তো হোষ্টেলখন মই দেখাম আগে মই ওলাই লওঁ আণ্টিয়ে মানে লৈ যাব আণ্টি আছে ৱাৰ্ডেন আণ্টি বুলি মাতোঁ তো আণ্টিয়ে লৈ যাব তো আণ্টিক মই দেখাওঁ ৰ'ব মানে আগে ওলাই লৈ কিনে আণ্টিৰ লগত চিনাকি কৰাই দি আছোঁ ৰ'ব তো এয়া মই ওলাই ল'লোঁ এয়া ড্ৰেছ ওলাই ল'লোঁ এতিয়া আমাক মানে আণ্টি আছে আণ্টিয়ে লৈ যাব চেণ্টাৰত আণ্টিক দেখাওঁ ৰ'ব এবাৰ তো এয়া আণ্টিয়ে আমাক লৈ যাব চেণ্টাৰত নমস্কাৰ মই এতিয়া চেণ্টাৰলৈ লৈ যাম 8:20 এতিয়া 3তলা বিল্ডিঙত আছোঁ আমি লৈ যাম 8:20 আমি লৈ যাম ছোৱালীবিলাকক আমাৰ এখন হোষ্টেল এখন 2 নম্বৰ হোষ্টেল তো ইয়াৰ আণ্টিয়ে তালা মাৰি আছে ইয়াত তালা মাৰি থৈ যায় মানে টেনশ্যন নাই আৰু কোনো মানে সোমাব নোৱাৰে এতিয়া আমি ইয়াৰ তলত নামি যাই আছোঁ মানে বহুত ওখ আৰু যিটো 3 তলা আমাৰ মানে ভাত খাই আহোঁতে মানে অলপ হয় দিগদাৰ হয় কিন্তু ইয়াতে মানে থাকি ভাল লাগিছে আৰু সেইকাৰণে এইখিনি কষ্ট মানে সহ্য কৰি আছোঁ আৰু যিহেতু ইয়াত মানে থাকি ভাল লাগে আৰু সেইকাৰণে আমি মানে ইয়াতে আছোঁ আৰু দেখাই আছোঁ ৰ'ব তো এইবিলাক তলত আমি সকলোৱে তলত যাই আছোঁ দোকান আছে আমি কিবা মানে কিছুমান বস্তু লাগিলে আৰু দোকানৰ পৰা আনিও এতিয়া খোলা নাই এইবিলাক খুলিছে এইগিলাখান এয়া মোৰ সখী অনামিকা দাস আৰু এয়া বৰষা এইটো মোৰ লগ আণ্টিয়ে এতিয়া আমাক গোটেইখিনিকে লৈ যাব এই তলত দোকান তো এইবিলাক ফাষ্টফুডৰ দোকান আছে আমি ইয়াতে ফাষ্টফুড খাওঁ যিহেতুকে ফাষ্টফুড নোহোৱাকৈ থাকিব নোৱাৰোঁ আৰু টুপিটো মাৰি ল'লোঁ মানে ড্ৰেছত টুপি আছে আৰু মানে কিছুমানে মানে গৰম ধৰে কাৰণে নামাৰে আৰু কিন্তু ভাল আৰু মানে ৰ'দ নপৰে আৰু টেনশ্যন নাই মই মাৰিছোঁ আৰু ৰ'দৰ কাৰণে এয়া আণ্টি আমাক লৈ যাই আছে আণ্টি বহুত মানে ফূৰ্তি পাইছে আৰু আমাৰ লগত নাচ গান কৰি থাকে তো বঢ়িয়াকৈ মিলি গৈছে ভাল লাগিছে আৰু মানে টেনশ্যন নাই আহি যাবা মই তোমালোকৰ লগত মানে বহুত এনজয় কৰিম আহি যাবা মানে চিৰিত উঠা নামাটো অলপ কষ্ট হয় কিন্তু যি ফূৰ্তি মানে টেনশ্যন নাই ফূৰ্তিত মানে তোমালোকে ফূৰ্তি মানে যি মানে ফূৰ্তি কৰি থাকোঁ আৰু সেইবিলাক মানে পাহৰি যাওঁ আৰু কষ্ট হ'লেও আৰু তো আহিব কোনোবা মানে আহিব বিচাৰিলে শুশ্ৰূষা হস্পিটেল মানে আমাৰ মানে কাৰোবাৰ মানে বেমাৰ হ'লে আৰু ইয়াতে দেখুওৱা হয় আৰু টেনশ্যন নাই কাষতে আছে আৰু ইয়াৰ পৰা আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ মোৰ মাতটো ভালকৈ শুনা নাপাব কিজানি মানে গাড়ীবিলাক বহুত যাই আছে যে সেইকাৰণে এয়া আৰু ইয়াৰ পৰা আমাৰ হোষ্টেলটো দেখা পায় আগৰ ভিডিঅ'ত কৈছিলোঁৱে তো এয়া শুশ্ৰূষা হস্পিটেল তো ইয়াৰ কাষত মন্দিৰো আছে এয়া মানে শাওণৰ মাহত কিছুমানে ব্ৰত ৰাখি ইয়াত মানে চাকি বন্তি দিয়ে আৰু কিছুমানে ব্ৰত ভাঙিছিল আৰু এয়া মন্দিৰ এইবিলাক মানে লগবিলাক গৈ আছে আৰু এইখন হোষ্টেলত প্ৰায় 50 জনমান আছে আৰু মানে গোটেইবিলাক কিছুমান মানে ছুটীটো গৈছে আৰু ছুটী এদিন দুদিন ছুটীত যায় আৰু আহে বেছি ছুটীও নাপাওঁ আমি দুদিনৰ কাৰণে যাওঁ আৰু তো এয়া পুলিচ ৰিজাৰ্ভত 15 আগষ্টত মানে বহুত ডাঙৰকৈ ইয়াতে হয় আৰু সকলোৱে জানে কিজানি তো এয়া পুলিচ ৰিজাৰ্ভ আমি চেণ্টাৰ পালোঁ এতিয়া এইটো এটা শনি মন্দিৰ
ইয়াতো মানে কিছুমানে চাকি বন্তি দিয়ে আৰু মানে আমাৰ ছোৱালীবিলাকৰ কথা কৈছোঁ এনেইতো চাকি বন্তি দিয়েই মানে ছোৱালীবিলাকৰ কথা কৈছোঁ ইয়াত দোকানবিলাক আছে এইখন দোকানত আমি বাহিৰত ওলাই আহিব নোৱাৰোঁ কিন্তু মানে সেইফালে সুবিধা আছে আৰু খিৰিকীৰে আমি বস্তুবোৰ কিছুমান বস্তু মানে লাগিলে কিনি খাওঁ আৰু তো এয়া এখন মানে চেণ্টাৰ আৰু ওপৰত হোষ্টেল আছে তো এয়া চেণ্টাৰ এইটো এখন তো প্ৰথমে এতিয়া মই চেণ্টাৰ আহি পালোঁ প্ৰথমতে বায়'মেট্ৰিক দিব লাগিব ইয়াত মানে বায়'মেট্ৰিক দি আছে মানে অহাৰ পিছতে মানে প্ৰথমে বায়'মেট্ৰিক দিব লাগে তাৰপিছতে বেলেগ মানে আৰম্ভ হয় আৰু তো এয়া চাইন কৰি আছোঁ মই কৰি লওঁ চাইনটো তো এয়া আছে আৰু মানে কিছুমান কাম কৰা হয় আৰু ইয়াতে মানে হেৰি আছে আৰু ইয়াবিলাক ক্লাছৰুম ভ্লগিং কৰি আছোঁ এইবিলাক ক্লাছৰুম এয়া লেব হয় ইয়াত মানে মেচিন আছে আৰু কাপোৰ চিলাই কৰা মেচিন তাৰপিছত এইবিলাক মানে ইটো চাইডে মানে হেৰি ক্লাছৰুমবিলাক আছে ইয়াত পঢ়োৱা হয় আৰু তাৰপিছত এইফালে লেব আছে এইটো কম্পিউটাৰ লেব আৰু সেইফালেও আছে আৰু মেচিনবিলাক আছে ইয়াত মানে মেচিনবিলাক আছে ইয়াত মানে শিকোৱা হয় আৰু এইবিলাক সূতা লগোৱাই আছে কালি কোনোবাই চিলাইছিল বোধহয় ইয়াত মানে শিকোৱা হয় আৰু কিছুমান মানে বনোৱা এইবিলাক আঁকি থৈ দিছে আৰু এই চেম্পুলবিলাক এইবিলাক থৈ দিছে এয়া এইবিলাক বনাই থৈ দিছে আমিও বনাব লাগিব আমাৰ কিছুমান আছে দেখুৱাম ৰ'ব এইবিলাক মানে আগৰ বেটছৰ ছোৱালীবিলাকে বনাই থৈ গৈছে তো আমিও বনাব লাগিব আৰু এতিয়া শিকি আছোঁ শিকা হোৱা নাই 2 মাহ হৈছে মানে 1.5 মাহ মান হ'ল আৰু আছে তো আৰু বাকীখিনি দেখাই আছোঁ ৰ'ব তো এয়া এইটো মানে কম্পিউটাৰ লেব ইয়াত কম্পিউটাৰ শিকায় ময়ো শিকি আছোঁ ইয়াতেই এইবিলাক কম্পিউটাৰত শিকোৱা হয় আৰু এইবিলাক বেয়া হৈছে সেইকাৰণে তলত থৈ দিছে আৰু এইবিলাকত শিকোৱা হয় আৰু শিকোঁ আমি আৰু দেখাই আছোঁ ৰ'ব তো এতিয়া প্ৰাৰ্থনা দিব ৰ'ব এয়া প্ৰাৰ্থনা দিব লাইন হৈ আছে আণ্টিয়ে সাৱধান বিশ্ৰাম দিব আমি প্ৰাৰ্থনা গাওঁ এয়া লাইন হৈ আছে আৰু তো আমাৰ ক্লাছ শেষ হ'ল এতিয়া মানে লাঞ্চ কৰিব এয়া পানী নিব আহিছোঁ লাঞ্চ কৰোঁ লাঞ্চৰ টাইম হৈছে এতিয়া লাঞ্চ কৰোঁ তাৰপিছত আৰু ক্লাছ আছে ক্লাছৰ পিছত গধূলি আৰু আণ্টি নিব আহিব আপোনালোকক দেখুৱাই থাকিম ৰ'ব এতিয়া আণ্টিয়ে এয়া নিব আহিছে 6 বজাত ছুটি হ'ল মই ছোৱালীবিলাকক নিব আহিছোঁ আমি এতিয়া যাই আছোঁ ছোৱালীবিলাকক আজিকালি দিন ছুটি না সেইকাৰণে মানে হেৰি মানে গধূলি হৈছে আৰু গধূলি হ'ল আগতে মানে পুৱাৰ থাকাতে ৰুম গৈ পাইছিলোঁ এতিয়া অলপ আন্ধাৰ হৈছে মানে দিন ছুটি হৈছে যে সেইকাৰণে তো এতিয়া ৰুমত যাই আছোঁ গৈ কিনে লগ পাই আছোঁ ৰ'ব থাকোঁতে আহি থাকোঁতে অলপমান হাৱা লাগি থাকে ইমান ভাল লাগে গধূলি আহি আজি অলপমান দেৰি হ'ল আমাৰ খেল ধেমালি আছিল অলপমান তাত হোষ্টেলত গতিকে সেইকাৰণে অলপমান দেৰি হ'ল সেইকাৰণে নহ'লে আজি সোনকালে অলপ আহি পায় কিন্তু তথাপিও কোনো টেনশ্যন নাই আমি এনেকৈ লাহে আহি থাকিলে আমাৰ ভালো লাগে মানে অলপ ৰাতিপুৱা যোৱাতে মানে অলপ ৰ'দ থাকে নে অলপ যোৱাতে কষ্ট আৰু কিন্তু টাইমত ঠাণ্ডা দিনৰ কাৰণে ভাল হ'ব এতিয়াতো ঠাণ্ডা দিন পৰিবই আমি ৰ'দ লগাই ধুনীয়াকৈ যাই থাকিব পাৰিম আৰু আহোঁতেও ধুনীয়াকৈ আহি থাকিব পাৰিম একো টেনশ্যন নাই তোমালোকে আহিব যদি তেতিয়াহ'লে আহিবা তো এতিয়া চেণ্টাৰৰ পৰা আহি গা পা ধুলোঁ ধুই এতিয়া তলত যাওঁ কিবা খাব জানেই আমি ফাষ্টফুড ভাল পাওঁ আৰু তাতে তলত ফাষ্টফুডৰ দোকান আছে এতিয়া যাওঁ আৰু আণ্টি পাৰ্মিশ্যন লৈ আণ্টি যাব দিলে যাম আৰু 7টাৰ পিছত যাব নিদিয়ে আৰু 7টা বাজা নাই এতিয়া
সাতটা নাবাজতে ঘূৰি আহোঁ চাওঁ ৰ'ব